Hi, welcome and welcome back to my YouTube channel. তো কোনোবা যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে লাইক কমেন্ট শেয়াৰ কৰি দিব। তো মই এতিয়া ৰাতিপুৱা কৰি আছো টিউচন এয়া নেহাক টিউচন কৰি আছো। তো টিউচনটো মই কইলত আছে আকৌ লগ পাই আছো। টিউচন গ'ল আৰু মই গা পা ধুই ৰেডি হৈ লম। আজি মানে মই যাম মোৰ লগৰজনীৰ ঘৰলে। তো গা পা ধুই ওলাই মেলি আপোনালোকক লগ পাই আছো। মই গা পা ধুই আহি এতিয়া বনাই আছো এয়া বিন ভাজিখিনি বনাই লওঁ। মই এতিয়া বনাম পিটিকা এইখন হৈছে মিতালীহঁতৰ ঘৰ। মই মিতালীহঁতৰ ঘৰ আহি পালোহি। ফুচকাৰ পাপৰ এয়া তো ধুনীয়াকৈ বনাম খাম। আৰু এয়া হৈছে আলু সিজালে মিতালী এয়া আমি আলু গুচাই আছো। এতিয়া আলু বাকলি ইয়াতে পেলাব পাৰো। আহি পালে আমি কলেজৰ পৰা আহোঁতে মুখখন ওলাই দিয়া। নবহাবি দে এই পিটিকা ৰেডি কৰি আছে লিজায়ে। সিমানকে মনটো ভাল লাগিছে আমি যি দেখিছো কিয় ইমান কষ্ট কৰি পেলাই পালো যে চতুৰ্থ স্থান পালা। কেঁচা চানা আমি খাই আছো এয়া। মই জ্বলাৰ কাৰণে খামুচেদি খাইছো দেই এয়া। আইও বহুত জ্বলা চানা নম 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 টেষ্টি পুজাই না চানা ভাগ্যলা চেণ্টাৰ ফালে নগলো কিয় তাতে পালো চিকেন বইছো তাতে পালো ইয়া এয়া ফুচকা পাপৰখিনি দুটামান দি দিওঁ ন। এয়া আমাৰ পিটিকা এয়া হৈছে ফুচকা এয়া ভুজিয়া আৰু এয়া হৈছে ফুচকা পানী তেতেলী পানী। এয়া তো আমি এতিয়া ধুনীয়াকৈ খাম। তুমি কৈছিলা বগৰী বগৰী মানে আছিলে বগৰী পেকেটটোহে আছিলে ধুনীয়াকৈ খাম আমি। এয়া আমাৰ ফুচকা ব্ৰেক কৰিবলৈ ৰৈ আছো। এয়া ফুচকা মকৰো এটা দেই নেজানো মাতেল বেছি গ'লে ন না
খাই খাই চবৰে আমনি লাগি গৈছে আৰু খাই 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 একেবাৰে এপেল একাহি শেষ ফুচকা চব শেষ পানীটো ইয়াৰ পানী মিলাই মিলাই লৈ সেয়া খাই আছো ভৰ্তি হ'ব এতিয়া তো মই এতিয়া ঘৰ আহি পালোহি আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ